নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমাৰ দুৰ্গা পূজাৰ প্ৰথম দিন আৰু আজি পৰাই আমাৰ কাৰ্যসূচীবোৰ আৰম্ভ হৈ যাব গতিকে আমাৰ আজি এটা প্ৰথম কাৰ্যসূচী সাগে ধৰ্মধ্বজা হ'ব আৰু আজি পৰা ব্যস্ত হৈ যাম আৰু দিনৰ দিনটো সাগে তাত থাকিবই লাগিব আজি শোভাযাত্ৰাও আছে সেইটোতো দেখো আমি কাৰণ এইটোতো যামে গতিকে এতিয়া চাহ পানী যোগাৰ কৰি খাই মেলি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাম এয়া মিউজিক বাজাইহে পূজা পূজা লাগিছে শুনকচোন আৰু কলিজা উঠি কিনে পূজা লাগিছে গাত সন্ধিয়া তাই 10টাৰ আগত উঠে কিন্তু যোৱাকালি মহালয়াৰ পৰা তাইও ৰাতিপুৱা 8টাতে উঠিছে বেচেৰি আৰু ব্ৰাছ ট্ৰাছ কৰি দেউতাকৰ লগত তাই পতাকা উত্তোলন চাইও আহিলে নমা কেনেকৈ ঢোল বজাইছে দেখাই দিয়াচোন কেনেকৈ বজাইছে ঢোলটো কেনেকৈ বজাইছে এনেকৈ কালত গৈছা তুমি চাব দেউতাকে লৈ গৈছে মোক নিনিলা এইবাৰ নিবা মোক নিব তো এতিয়া চাহ তাহ খালোঁ আৰু তাইকো খুৱাওঁ গা পা ধুৱাই এতিয়া আমি ৰেডি হৈ মন্দিৰলৈ যাওঁ আৰু তাৰপিছতে আমাৰ বাটত আহি পালে আজি শোভাযাত্ৰাত যাবলগীয়া গণেশ বাবা আৰু মাম্মাই বাবাক পইচাও দি দিলে মাম্মা ৰেডি হৈ গ'ল কুৰ্তি পিন্ধিছে আইতা এইটো গুজৰাটৰ পৰা আনিছে ন তো তাইও ৰেডি এতিয়া এবাৰ তাইক থৈ আহোঁ আৰু এয়া দেউতাক আৰু ছোৱালীও ৰেডি পূজাত যাব ৰেডি হোৱা নাই হ'ম আৰু পূৰা বৰষুণ কিন্তু তাই নাথাকে ঘৰত বৰষুণতে এনেকৈ ছাতি লৈ আমি গৈ আছোঁ আৰু মন্দিৰ তো আহি গ'লোঁ মন্দিৰ আহি পালোঁ মই আৰু আমাৰ মাজত আহি পাইছে সাংসদ দিলীপ শইকীয়াদেৱ আৰু মানুহ ভৰ্তি পূৰা আৰু দিলীপ শইকীয়াদেৱে মৰমত মোৰ কণমানিক মিঠাইও দি দিলে আৰু তেওঁৰ লগত দুখনমান ফটো উঠিলোঁ আৰু এতিয়া আমাৰ প্ৰথমটো কাৰ্যসূচী পতাকা উত্তোলন আৰু পতাকা উত্তোলন কৰিছে আমাৰ সাংসদ দিলীপ শইকীয়াদেৱে ইমান ধুনীয়া লাগিছে কিন্তু বতৰটোহে অকণমান বেয়া আৰু পতাকা উত্তোলনৰ লগে লগে আমাৰ সমবেত সংগীতো আৰম্ভ হৈ গ'ল সেইফালে আছে গণেশ বাবা বৰষুণৰ বাবে পেণ্ডেলৰ তলত আছে আৰু শোভাযাত্ৰাৰ বাবে এই দলবোৰো আহি পাইছে সকলোখিনি আহিছে শোভাযাত্ৰাৰ বাবে এয়া এটা টিকলু বামুণ কি হৈছা তুমি কি হৈছা বামুণ হৈছা আৰু তুমি তাই বাগানীয়া ছোৱালী হৈছে আৰু এইফালে আমাৰ বৌহঁত গোটেইকেইটা হাই দিয়া হাই হাই আৰু মাম্মা বতৰ বেয়া বৰষুণ দি আছে গতিকে কাপোৰ কেনেকৈ পিন্ধো ভাবি আছোঁ তথাপিও হ'বয়ে ৰেডি হ'বই লাগিব শোভাযাত্ৰাৰ বাবে মাইনা কেইগৰাকীও আহিছে ক'ৰ পৰা আহিছা তোমালোক মান্দাকাটা নাচিব মাতিছে নাচিবনে নে শোভাযাত্ৰা কাৰণে ধুনীয়া ধুনীয়াকৈ আহিছে আৰু আমাৰ পূজাৰ আমাৰ সভানেত্ৰী বাইদেউ মীনা বৌ আহি পালে ধুনীয়াকৈ আহিছে কেনেকুৱা লাগিছে ভয় লাগি আছে নে ভাল লাগি আছে বহুত ভাল লাগি আছে এইবাৰ বৌ পূজা কৰিব ইমান ভাগ্যৱান প্ৰথম পূজা হ'লে আৰু 3 তাৰিখৰ পূজাখন হ'ল আৰু তাৰপিছত বাকীবোৰ চলি থাকিব আৰু
আপোনালোকৰ চাই থাকিব এইকেইদিন মোক দেখাই থাকিব মই দেখাই থাকিব ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি আহিব ড্ৰেছটো বাৰু নকওঁ চাই লওঁ আৰু আমাৰ পূজাখনো দেখা পাব আৰু আমাৰ মাজত উপস্থিত হ'ল ভৱেশ কলিতাদেৱ আৰু তাৰ পিছত সম্বৰ্ধনা অনুষ্ঠানো হৈ আছে আৰু মই আমাৰ গাঁৱৰ দাদাসকলকো দেখুৱাই দিছোঁ অলপমান আৰু এইবাৰ আমাৰ ভৱেশ কলিতাদেৱক সম্বৰ্ধনা জনোৱা হয় আৰু তেওঁ এইবাৰ শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ৰাম মন্দিৰ আৰ্হিত নিৰ্মাণ কৰা তোৰণটো উদ্বোধন কৰিব সঁচাই খুব ধুনীয়া বনাইছে একেবাৰে যেন আচল ৰাম মন্দিৰটো তাৰপিছত তেওঁ উন্মোচন কৰে সৰু সৰুকেইটাও ৰেডি হৈ আছে বা কি হৈছা তুমি আহোম জীয়াৰী আৰু এইকেইটা অসমীয়া এইখিনি কাৰ্যসূচী শেষ কৰি ঘৰলৈ আহিলোঁ এতিয়া নাজানো বতৰে কি কৰে আমাৰ আজি শোভাযাত্ৰাৰ পোছাক দিছে মেইন ছেটযোৰ বগা মেইন ছেটযোৰ গতিকে বতৰক চাই কাপোৰযোৰ পিন্ধিবও মন যোৱা নাই কাৰণ পানীত ভিজিলে গোটেইখিনি বেয়া হৈ যাব চাওঁ কি কৰোঁ পিন্ধি যাওঁ হ'লে হ'ল নহ'লে নাই আৰু এয়া মই ৰেডি শোভাযাত্ৰাৰ বাবে কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে ৰেডি হ'লোঁ শোভাযাত্ৰাৰ বাবে তেওঁ এই মাহঁত আৰু আটাইবোৰ আহিছে চব ৰেডি হৈছে এতিয়া আমি যাম মাও ৰেডি হৈছে মায়ে ওলাবই পৰা নাই আৰু ধুনু বাকী কেনে লাগি আছে এইবাৰ 10 দিন পূজা শতবাৰ্ষিকী কিমান লাকি আমি শতবাৰ্ষিকী পালোঁ আৰু আমি সকলো আহি গ'লোঁ শোভাযাত্ৰাৰ বাবে এতিয়া আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব ইয়াত বহুতখিনি মহিলা গোটেইবোৰ আহিছে আৰু সকলোখিনি আহি পাইছে প্ৰত্যেক চুবুৰীৰ মহিলাই বেলেগ বেলেগ সাজ পোছাকত আহিছে আৰু আমাৰ শোভাযাত্ৰা আৰম্ভ আৰু মা আৰু কলিজা আগৰ চকলৈকে চাব আহিছে আমাৰ অনাব ভিডিঅ' কৰি আছে বিয়ানাম গাত বিয়ানাম গাওক
মানুহজনক চাওকচোন পুৰা ৱালৰ ওপৰত উঠি উঠি ভিডিঅ' বনাই আছে। আমি এতিয়া পাই গ'লো মন্দিৰ। কেনেকুৱা লাগিল শোভাযাত্ৰা? বঢ়িয়া লাগিল, বঢ়িয়া লাগিল, বঢ়িয়া লাগিল, বঢ়িয়া লাগিল। আৰু আছে 9 দিন, প্ৰথম কাৰ্যসূচী শেষ, আৰু আছে এনেকুৱা মুহূৰ্ত নাযাব আৰু নাপাওঁ। নেক্সট 100 বছৰ আমি নাপাওঁ, 200 বছৰ। ভাল লাগিল বহুত। মুনিন্দ্ৰ আহি গৈছে। আমাৰ নিমন্ত্ৰিত অতিথি চুমকি বাও গৈছিল শোভাযাত্ৰাত। আজি আমাৰ মাজত আছে আমাৰ মৰমৰ চুমকি বা। কেনেকুৱা লাগিল? বহুত ভাল লাগিলে। আমাৰো এনেই বিভিন্ন ধৰণৰ শোভাযাত্ৰা কৰা হয়, কিন্তু দুৰ্গা পূজাৰ মানে মহালয়াৰ প্ৰাকখনত আইবেলি প্ৰথম কৰিছোঁ। আমাৰ খুব ভাল লাগিল আপুনি অহাই। হয়, আৰু ভিডিঅ'টোৰ যোগেদি সমগ্ৰ ভক্তবাসী ৰাইজক ভাৰতীয় দুৰ্গা পূজা আৰু অকল দুৰ্গাবাৰী বুলিয়ে নহয়, সমগ্ৰ অসমবাসী ৰাইজক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপোনালৈও থাকিল। আৰু এয়া আমাৰ বহঁতক লগে নাপালোঁ, আমি একেবাৰে আগত আছোঁ যে আমাক পিছপেলাই থৈ দিছে। বহুত ভাল লাগিল ন? এদিন থৈ গৈছিলোঁ, এতিয়া তাইও আহি গ'ল বহু সময় মূৰত। মাম্মাক আৰু শোভাযাত্ৰাৰ পৰা আহি সকলোৱে ভাত গ্ৰহণ কৰিছে। ফাইনেলি ঘামি জামি আহিলোঁ ভাত পানী খাই ঘৰলৈ। আৰু বৰষুণ আৰম্ভ কৰিছে, কিন্তু ভগৱানৰ কৃপাত আমাৰ শোভাযাত্ৰাৰ সময়ত বৰষুণ নাই। আৰু গধূলি আৰু অনুষ্ঠান আছে, তো ভিডিঅ'ত দেখাই যাম, চাই থাকিম। দিনত ফ্ৰেছ হৈ এয়া গধূলিৰ বাবে ৰেডি, কিন্তু বহুত বৰষুণ দি আছে। এয়া চাব পাৰে ৰাস্তা পুৰা পানী পানী, কিন্তু আমাৰ অনুষ্ঠানবোৰ অৱশ্যে ৰৈ যোৱা নাই। পুৰা বৰষুণ প্ৰগ্ৰাম হৈ আছে, এতিয়া কিবা সম্বৰ্ধনা হৈ আছে, আৰু তাৰপিছত টোকাৰী হ'ব, তাৰপিছত নাম আছে। আৰু এতিয়া আমাৰ ঘৰলৈ আহিছে ভাগ্য বাইদেউহঁত, মনোহৰীহঁত আহিছে। আৰু আমাৰ এটা ধুনু বাবু আছে, পিংকি ভাগ্য বাইদেউৰ ছোৱালীৰ এটা বাবু। আৰু মাম্মা। আৰু এটা গুড নিউজ আছে, আজি হৈ যোৱা এয়া যোনটো শোভাযাত্ৰা আছিল তাতে কম্পিটিশ্যন হৈছিল, আৰু আমি তৃতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। বহুত ভাল লাগিল। আৰু অলপ কষ্ট কৰাহেঁতেন হয়তো আমি ফাৰ্ষ্ট পালোঁ হয়, কিন্তু একো নাই, পুৰস্কাৰটোৱে মেইন নহয়, তথাপিও দিছে যে ভাল লাগিছে। গ'লোঁ পূজাত। আৰু আজিৰ নাম পাৰ্টিটো দিছিল মামাই, কিন্তু মামাৰ অনুপস্থিতিত আমাৰ কলিজাকে সম্বৰ্ধনা জনাই দিলে। আমাৰ সুগায়ক ৰিংকু প্ৰিয়মৰ জীয়ৰী আৰাধ্য প্ৰিয়মক আমাৰ শতবৰ্ষ উদযাপন সমিতিৰ তৰফৰ পৰা এখনি গামোচা আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ অন্যতম সদস্য মাননীয় প্ৰদীপ কাশ্যপ দেৱ। আজিৰ এই প্ৰথম অনুষ্ঠানটোৰ নামটো দিছিল আমাৰ মামাই, সৰু মামাই, কিন্তু আমাৰ অনুপস্থিতিৰ বাবে মামাৰ নামত আমাৰ মাইনাকে সম্বৰ্ধনাটো দিলে। মা কি দিছে? গিফ্ট দিছে নেকি? কি দিছে মা? নাম চাব বহি গ'লোঁ, গতিকে আপোনালোক অকণমান চাই দিয়ক নাম। তাইও নাম ধৰি আছে। নাম চাম চাই আহি আমি ঘৰত ভাত পানী খালোঁ, আৰু এতিয়া শুম। আৰু চাওকচোন কম ভাল লাগেনে এনেকৈ ঘৰৰ আগত পূজা চলি থাকিলে? আধা ৰাতি উঠিও আমি পূজা চাব পাৰোঁ। যা নহওক, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। এইকেইদিন ভিডিঅ' দিয়ে থাকিম, তো যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। টিল দেন টেক কেয়াৰ, বাই বাই। বাই দিয়া।
ধন্যবাদ।